ভালপোৱা কি? দেখা নাই যদি মধ্যবিত্ত পৰিয়ালৰ ফালে এবাৰ চাওঁ, য'ত সদায় সুখী থকাৰ অভিনয় চলে। ভালপোৱা সেয়াই যেতিয়া দেউতাকে পকেট খালী কৰি ল'ৰাটোক 50 টকাটো দি কয়, ইমান ৰ'দত কষ্ট কৰি খোজকাঢ়ি নাযাবি। প্ৰকৃত ভালপোৱা সেয়াই যেতিয়া মাকে শেষৰ মাংসৰ টুকুৰাটো সন্তানৰ কাঁহীত দি কয়, মই আজিকালি একেবাৰেই মাংস খাব নোৱাৰা হ'লোঁ। ভালপোৱা সেয়াই যেতিয়া ককায়েকে ভনীয়েকক ভৰসা দি কয়, চিন্তা নকৰিবি, এইবাৰ মই দৰমহা পালে তোৰ বস্তুকেইটা আনি দিম। ভালপোৱা তেতিয়াই সম্পূৰ্ণ হয় যেতিয়া পত্নীয়ে দিনটো ইটো নাই সিটো নাই বুলি চিঞৰি থকাৰ পিছতো ৰাতি শোৱাপাটিত গৈ স্বামীক কয়, এতিয়া মোক একো নালাগে দিয়ক, পিছত দিলেও হ'ব। আমি ভালপোৱা বিচাৰোঁ দুৰ্ভগীয়া মগনীয়াজনে দিনটোৰ অন্তত 5 টকাটোৰে কিনি অনা নিমখৰ পেকেটটোত। ইটা ভাটাত পচন্দ ৰ'দত ধনীজনীৰ বয়সৰ ছোৱালীজনীয়ে যেতিয়া 6 মহীয়া কেঁচুৱাটোক বুকুত সামৰি লৈ ইটা ভাঙে, তেতিয়া বুজো প্ৰকৃত ভালপোৱা কি। দিনটো ৰিক্সা চলাই যেতিয়া ৰাতি ঘৰলৈ সৰু মাছ দুটালৈ উভতি পত্নীক গৈ কয়, কমতে পালোঁ, সেয়ে লৈ আহিলোঁ। তেতিয়া পত্নীয়ে কয়, টকাকেইটা মিছাতে অনিষ্ট কৰাৰ কি দৰকাৰ আছিল? তেওঁলোকৰ চকুত দেখা পাওঁ আচলতে ভালপোৱা কি। এই নিভাঁজ ভালপোৱাবোৰে আমাৰ দৰে সৰু সৰু মানুহবোৰক এতিয়াও সুখী কৰি ৰাখিছে। আমি জীয়াই থকাৰ প্ৰেৰণা পাওঁ, জীৱনক ভালপোৱাৰ তীব্ৰ হেঁপাহ জাগি উঠে, সপোন দেখাৰ সাহস পাওঁ, আমি হাঁহিব পাৰোঁ।